আপোনাৰ কেনেকুৱা লাগিলে? একদম মজা লাগি আছে। মজা লাগি আছে ন? তোমাৰ নামটো? মোৰ নামটো সৌৰভ কুমাৰ বৰা। সৌৰভ কুমাৰ বৰা। মই ভালেই আজি। বাকী ৰাইড কৰি কেনেকুৱা লাগি আছে? ৰাইড কৰি কেনেকুৱা লাগি আছে? ৰাইডটো বঢ়িয়া। এতিয়া আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ অলাচাম ৰাইড ছিজন 3। পিছতে গম পাম কেনেকুৱা হয় ৰাইডটো। কেনেকুৱাকৈ হৈ থাকে দেখা পাই থাকিব। তো দাদাৰ যাতে ৰাইডটো কমপ্লিট ভালকৈ হৈ যায় সেইটো আশা কৰিলোঁ। আৰু ছাপোৰ্ট কৰিব, মোকো অলপ ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। ছাবস্ক্ৰাইব কৰিব। হেল্ল' ফ্ৰেণ্ড, কি খবৰ বন্ধুসকল? সকলোৰে ভালে চাগে। তো আজি বৰ্তমান মই গৈ আছোঁ ৰহা, আৰু কি কাৰণে ৰহা গৈ আছোঁ ভিডিঅ'টো চালে গম পাব হয়। আৰু টাইটেল চাই পেলাইতো গম পাইছে কাক লগ পাব গৈ আছোঁ, কিন্তু ভালদৰে এতিয়া নকওঁ কাৰণ ফিক্স এতিয়ালৈকে হোৱা নাই। তো গৈ থাকোঁ, গৈ পাই লৈ পেলাই তাৰপিছত বাকীখিনি কথা কৈ থাকিম। তো বাকী এই ভিডিঅ'টো আজি প্ৰথম পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অ'কে বন্ধুসকল, বৰ্তমান মই পালোহি ৰহা, আৰু ৰহাৰ এতিয়া মই কাক পাইছোঁ লগ জানেনে? মোৰ লগত এতিয়া আছে বৰ্তমান দেৱ লগ। হয়, দেৱত লগ আছে। আৰু মোক কিয় কাটি দিলা এতিয়া কয়? এইটো এটা ষ্টৰি আছে। প্ৰথমে মাস্কখন পিন্ধি লওঁ, মানে নাই এনেকৈ কওঁ, এনেকৈ কৈ দিয়া। মানে মই আমাৰ শংকৰ সংঘৰ নিয়মত আমাৰ শংকৰ সংঘ হয়, চ' শৰণ ল'ব লাগে, খোজ কাটিব লাগে কাৰণে পিতংকে নকওঁ। মোৰ ভিডিঅ'ত পাব, লিংক থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে গৈ চাব। আৰু বৰ্তমান এতিয়া ইয়াৰ ৰহা পালোঁ, আৰু কি কাৰণে কিয় আহিছোঁ ভিডিঅ'টো প্ৰথম পাই শেষলৈকে চাই থাকিলে গম পাই থাকিব। আৰু টাইটেল থাম্বনেইলটো চাইছে যেতিয়া গম পাইছে অলপ বাট কি হয় এতিয়ালৈকে ডিচিশ্যনটো ফিক্স হোৱা নাই, মানে যাক এতিয়া লগ পাব আহিছোঁ এতিয়ালৈকে ফিক্স হোৱা নাই। ত' এতিয়া বৰ্তমান দেৱই মই যাম বিবেকহঁতৰ ঘৰলৈ, আৰু তাতো এটা প্লেন এটা কৰি থৈছোঁ, চাই লওঁ ওলাই গৈ থাকিব। তুমি টাইটেল থাম্বনেইল দিলাই, ভিডিঅ'টো ষ্টাৰ্ট কৰা আগতে দিলাই, কেনেকৈ দিলা মানে কোৱা কথা গম পায়। কিন্তু মানে যোনজন আহি আছে ন, পাই যাব পাৰোঁ নাপাব পাৰোঁ নাই, সেইকাৰণে এতিয়ালৈকে তেনেকৈ ষ্টাৰ্টিং কথা কৈ দিওঁ, পিছতহে থাম্বনেইলটো গম পাই যায় কেনেকুৱা কি হৈছে। এতিয়ালৈকে গম পোৱা নাই যে, মানে যোনটো ভাবি আহিছোঁ সেইটো মানে একো গম পোৱা নাই যে হ'বনে নহয়। কিন্তু অলপ যিয়ে নহওক ইয়াৰ পৰা যাওঁ, গৈ পেলাই বাকী দৃশ্য দেখা পাই থাকিব। তো আগবাঢ়ি গৈ থাকোঁ আহক। অ'কে বন্ধুসকল, বৰ্তমান এতিয়া দেৱদাহঁতৰ ঘৰৰ পৰা আহি পেলাই একেলগে আহি পাই পালোহি বিবেকৰ ঘৰ। বিবেকৰ ঘৰ পালোহি, আৰু এতিয়া আমি কেইটা এফালে যাম, আৰু কোনোবা এজনেই নহয় আৰু কেইবাজনো স্পেচিয়েল মানুহ আহি আছে। তো লগ পাম, কোন ক'ত কি সকলো গম পাব। আৰু লগতে আজি বিবেকহঁতৰ ঘৰত মানে ফুড চেলেঞ্জ এটাও কৰিম। হয়, ফুড চেলেঞ্জ আৰু প্ৰেংক কল এটাও কৰিম। তো সেই দুটা ভিডিঅ' মোৰ সৌৰভ কুমাৰ বৰাটো দেখা পাব মোৰ ফাৰ্ষ্ট ID চেনেলটোত। হয়, সেই চেনেলটোতে দেখা পাব। আৰু লগত থাকিব দেৱ। আমি তিনিওটা একেলগে ভিডিঅ' কৰিম। তো ভিডিঅ'টো চাই থাকক, এইটো ভিডিঅ' আৰু লগতে সেই ভিডিঅ'টোৰ কাৰণে অলপ ৱেইট কৰিব, সেইটো ভিডিঅ' সোনকালে আহি আছে। তো বাকী চাই থাকক আজি ভিডিঅ'। অ'কে বন্ধুসকল, বৰ্তমান এতিয়া বিবেকহঁতৰ ঘৰত আছোঁ। ইয়াত দেখা পাইছে মোবাইললৈকে হেৰি কৰি আছে, চাই। আৰু এতিয়া আজি কাক লগ পাব আহিছে জানেনে? বিকাশ দা। হয়, বিকাশ দাহঁত অল আছাম ৰাইড কৰিছে। হয়, তো আমি গোটেইকেইটা এতিয়া লগ হ'ম, বিকাশ দাহঁতক লগ পাম। তো ভিডিঅ'টো চাই থাকক, একদম ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আৰু বিকাশ দাৰ লগতে আৰু তেনেকৈ ৰিপুন দা আৰু এনেকৈ আহি আছে। তো কোন কোন আহিছে কি এই ভিডিঅ'ৰ জৰিয়তে গম পাই থাকিব। তো অ'কে বন্ধুসকল, এতিয়া বিবেকহঁতৰ ঘৰৰ পৰা ওলাইছোঁ, আৰু আমি গোটেইকেইটা এতিয়া টুলগেটলৈ যাম। ড্ৰাইভিং শিকি বোলে। আৰু ৰিপুন দাই মোক দি দিছে এইফালে লাইভ লোকেশ্যন, লগ কৰিম এতিয়া, চাই থাকক। দেখা পাইছে লাইভ লোকেশ্যনটো দেখা পালে, আৰু এতিয়া আমি গোটেইকেইটা তালৈ যাম টুলগেটলৈ, আৰু টুলগেটত গোটেইখিনি একলগ হ'ম। তো জল্দি যাওঁ, গৈ পেলাই বাকী দৃশ্য দেখাই ৰাখিম। তো চাই থাকক ভিডিঅ'। অ'কে বন্ধুসকল, বৰ্তমান এতিয়া ৰহা টুলগেট পালোহি, আৰু আমি এইখিনিতে ৰখিছোঁ এতিয়া। আৰু অলপ পিছত আহি আছে, আহাত গৈ পাইছে ন। এতিয়া বিবেকে মানে লাইভ লোকেশ্যনটো চাই আছে, ৰিপুন দাই লাইভ লোকেশ্যনটো দি দিছিলে। তো এতিয়া চাই আছে, আহাত গৈ পাইছেহি, আৰু তাৰপিছত অলপ সময়ৰ পিছত আহি আছে। তো চাই থাকক ভিডিঅ'টো, যেতিয়া পাবহি কেনেকুৱা কি হয় চাই থাকিব এই ভিডিঅ'টো। বৰ্তমানে পাপু দা পালেহি, ফাৰ্ষ্ট টাইম লগ পালোঁ, ভাল লাগিলে। ফাৰ্ষ্ট টাইম লগ পালোঁ পাপু দাক, ভালেই। তো পাপু দাক এতিয়া লগ পালোঁ, আৰু এনেকৈ আহি আছে, আৰু পাবহি এতিয়া ন চাগে। তো আহি আছে, আৰু অলপ সময়ৰ পিছত পাবহি। 700 মানক দিছোঁ, কিন্তু এতিয়া মানে ইমান লাভি নোৱাৰিয়ে মানে কণ্ট্ৰল কৰিব। দিবা, বহুতে আশা কৰি থাকে ৰিপ্লাইটোৰ কাৰণে। ভিডিঅ'বোৰ চাই ভাল লাগে। আৰু বেলেগ যিখিনি আহি আছে তেওঁলোকে 5জন আহিছে টোটেল। তো চাই থাকক ব্লগটো। এতিয়া বৰ্তমানে ৰিপুন দা পালেহি, পাইছে, আৰু এফালে বিকাশ দা পাইছেহি। ফাইনেলি বহুত মোৰ পালেহি। এতিয়া নেক্সট
ৰিপুনা কেনেকুৱা লাগিলে একদম মজা লাগি আছে। মজা লাগি আছে ন তোমাৰ নামটো? মোৰ নামটো সৌৰভ কুমাৰ বৰা। সৌৰভ কুমাৰ বৰা। হেল্ল'। আৰু ৰিপুণাক লাষ্ট লগ পাইছিলে ইয়াতে। তো লাষ্ট যেতিয়া আহিছিলোঁ তেতিয়া লগ পাইছিলোঁ আকৌ বহুত দিনৰ মূৰত ভালেই আজি বাকী ৰাইড কৰি কেনেকুৱা লাগি আছে ৰাইড কৰি কেনেকুৱা লাগিছে ৰাইডটো বঢ়িয়া এতিয়া আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ অলাচাম ৰাইড ছিজন 3 বৰাক ভেলী আপোনালোকে চাব থেংক ইউ বেষ্ট অফ লাক থাকিল ভালকৈ ভিডিঅ' বনাই থাকক মানে আৰু মোৰ লগত আছে বিজেকে দা নমস্কাৰ নমস্কাৰ তো কেনেকুৱা লাগি আছে ৰাইড কৰি এতিয়া বৰ্তমানলৈকেতো এইখিনি সদায় আহিয়ে থকা হৈছে ন তথাপি আচল মেইন মানে ভুৱা বাকীয়ে আছে বাকী আহি আছে এতিয়া পিছতে গম পাম কেনেকুৱা হয় ৰাইডটো কেনেকুৱাকৈ হৈ থাকে দেখা পাই থাকিব তো দাদাৰ যাতে ৰাইডটো কমপ্লিট ভালকৈ হৈ যায় সেইটো আশা কৰিলোঁ আৰু ছাপোৰ্ট কৰিব মোকো অলপ ছাপোৰ্ট কৰিম বুলি আশা কৰিলোঁ ছাবস্ক্ৰাইব কৰিব তো বাকী চাই থাকোঁ আজি ভিডিঅ' বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম চিনিব নোৱাৰি ৰুধিব নোৱাৰি কি যে মায়া সনা বন্ধ জীৱনৰ আছে দুখনি দেউতা উৰিবলৈ আছে আকাশ উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত ঘৰ নিজানত মনত পৰে বিদেশত আপোন ডাইলগ আছে ডাইলগটো কৈ দিয়াচোন জীয়াই যাওক আৰু মজা লৈ যাওক। মজা লৈ যাওক মজা লৈ যাওক। ইয়াতে কয় একবাৰ কেমেৰাত। জীয়াই যাওক। বিয়া দি যাওক তো এনেকৈ ইয়াৰ পৰা যাব এতিয়া সকলো তো বহুত ভাল লাগিলে আজি লগ পাই আৰু বেয়া আছিলে ভিডিঅ'টো আৰু বাকী এনেকৈ দৃশ্য আছে দেখা পাই থাকিব অ'কে বন্ধুসকল এতিয়া সকলো এতিয়া গৈছে আৰু যোৱাৰ পিছত আমি এতিয়া একেলগে ঘৰলৈ যাওঁ আৰু ন যাওঁ আৰু ঘৰলৈ এতিয়া। কেনেকুৱা লাগিলে বাকী লগ চগ পাই ভাল লাগিলে। তোমাকো লগ পাই ভাল লাগিলে। আমি নেক্সট লেভেলৰ বসন্তী 2.0 দেখিলোঁ ভালকৈ ৰিপুণা বেগখন দেখিলোঁ ভাল লাগিলে দেখিলোঁ আৰু আমাৰ ব্লগকেইটাও চাব আমাৰ চেনেলতো আমাৰ এইটো ব্লগ পাব আৰু আমিও লগ কৰিছোঁ লগ কৰিব তো চাব আৰু বাকী চেনেল নাম হৈছে বিবেক ব্লগ আপোনালোকে চাব এবাৰ চাব আৰু এইফালে আছিলে দেৱদা পাব আৰু বাকী পাপুদা আৰু লগতে সকলোকে লগ পালোঁ কিন্তু হেৰি সমীৰণ দাক মানে কনফিউজ হৈ গ'লোঁ সমীৰণ দাক মাতা নহ'ল মানে পিছত আহিলে গেহত সেইকাৰণে মানে মাতিবলৈ অলপ হেৰি লাগিলে আগে ভাগে গোটেইকেইটা পাওঁতে এনেকৈ মাতি দিলোঁ তাৰপিছত সিহঁতে বুমুৱাই দিলি তো হেৰি নহ'ল যিখিনি সময় পালোঁ ভাল লাগিলে আৰু আশা কৰোঁ যাতে নেক্সট যেতিয়া ৰিটাৰ্ণ ঘূৰিব তেতিয়া আকৌ ভালকৈ লগ পাম ভালকৈ অলপ মানে দেৰিলৈকে থাকিব চেষ্টা কৰিম কথা আছিলে কিন্তু মানে বিকাশ দাদা দেৰি হোৱাৰ কাৰণে মংকি ডান্স তেতিয়া কৰিব নোৱাৰিলোঁ নেক্সট যেতিয়া ৰিটাৰ্ণ আহিব তেতিয়া কৰিম একেলগে তো একেলগে মংকি ডান্স কৰিম তো তেতিয়ালৈ বাই কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ তো আজিলৈ বাই মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনা